9:30 আৰু মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু ব্ৰেকফাষ্ট কৰি হ'ল সোনুকো খোৱালোঁ। ইমান আমনি কৰিছে তাই নহয়, আচলতে মাৰ ঘৰৰ পৰা অহাৰ পাছৰ পৰা তাই ইমানেই আমনি কৰিছে, একো কৰিবই পৰা নাই, অকল তাইৰ লগতে লাগি থকা হৈছে। আৰু ভাবোঁ ডেইলি ভিডিঅ' দিম, কিন্তু দিবই নোৱাৰোঁ। দেখিছে ন তাই ইমান আমনি কৰিছে, কি যে কৰিম নহয় একো ভাবি পোৱা নাই। ভাবিছোঁ মাৰ ঘৰলৈ আকৌ গুচিয়ে যাওঁ নেকি, তাত থাকিলেতো নহ'ব সদায়। তাকে আৰু কি হৈছে জানেনে, ভাবিলোঁ তাই শুই থাকোঁতে কামবোৰ কৰি লওঁ, আমাৰ টেপত পানী অহা নাই। ইমান খং উঠে ন, একদম মানে উঠিলা মোক কাম কৰালে আৰু আজি নচোনা, আজি কাম কৰাল আৰু আমি জানত চোৱা। হাই কৈ দিয়া, হাই মই উঠিলোঁ কৈ দিয়া। আজিকালি মই বহুত বদমাছ কৰোঁ কৈ দিয়াচোন। আমি জানো কাম কৰিব নিদিওঁ, খালি বদমাছি কৰি থাকোঁ। কোৱা কৈ দিয়া। খোৱালোঁ বাৰু, এতিয়া ভাবিছোঁ পটাপট কামকেইটা কৰি লওঁ। তাই কেতিয়া উঠিছে তাৰ কোনো ঠিকেই নাই। ঠিক আছে, কামবোৰ কৰি লওঁ, চাই থাকক।
এবাৰ কান্দা সেইবোৰ কি কৰা চিঞৰিছানে কান্দিছা বাৰু তুমি? টোপনি নাই দেখিছেনে বাৰু? শুৱাইছিলোঁহে উঠিলেই আৰু খুব কানি কানি কৰি আছে। কেলে জানো কেলে ইমান কান্দি আছা ন চুনু? দেখিছে ইমান বদমাছ, তাইৰ ওচৰত মানুহ থাকিব লাগে। কাম বন কৰি আজৰি হৈ গা পা ধুলোঁ আৰু আজি চুনুৱে ইমান আমনি কৰিলে নহয় গা ধোৱা, সেইকাৰণে অলপ দেৰি হৈ গ'ল। তাইকো ধোৱালোঁ, ময়ো গা পা ধুলোঁ আৰু আজি আৰু এতিয়া ভাবিছোঁ ৰুটি দুটামান বনাওঁ। যিহেতু হাজবেণ্ডৰ গাটো ইমান ভাল নহয়, তেওঁ ভাত নাখাওঁ বুলি কৈছে, সেইকাৰণে মই ৰুটি দুটামান বনাই দিওঁ বুলি ভাবিছোঁ। আমাৰ চুনু হৈ আছে কিয় জানো মই ৰুটি বনালেই নুফুলে, কেলৈ জানো? ৰুটিত কোনো ধৰণৰ ঘিউ বা তেল ব্যৱহাৰ কৰা নাই, কিয়নো হাজবেণ্ডে শুকান ৰুটি খাই ভাল পায়, সেইবাবে মই শুকান ৰুটিয়ে বনাই দিছোঁ। কি হৈছে জানো দে, ইণ্ডাকশ্যনত ৰুটিকেইখন ভাল হোৱা নাছিলে, সেইকাৰণে মই গেছতে পটাপট বনাই দিলোঁ। ইমান দেৰি লাগিছিলে ৰুটিখন হ'বলৈ, মই গেছত তুলি দিলোঁ। দুপৰীয়া আৰু ভাত খাই ভিডিঅ' কৰিবলৈ নহ'ল, যিহেতু চুনু উঠিলে, তাই পাছত আৰু নুশুলে আৰু আপোনালোককতো কৈছোঁৱে তাই এইকেইদিন যথেষ্ট আমনি কৰি আছে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু মানে মই তেনেকুৱা একো কৰাও নাছিলোঁ আপোনালোকক দেখুৱাবলগীয়া, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু আপোনালোককতো কৈছিলোঁ হাজবেণ্ডৰ গাটোও ভাল নহয় বুলি, তো আজি অকণ ভাল পাইছিলে, হ'লেও আকৌ গাটো বেয়া হৈ গৈছে। আচলতে কি জানে, ঘৰত হাজবেণ্ড বুলি নহয়, কোনোবা ফেমিলি মেম্বাৰৰ গা বেয়া হ'লে মনবোৰ ভাল লাগি নাথাকে চাবচোন। তেনেকুৱা কাৰ ক্ষেত্ৰত হয় জনাবচোন বাৰু। আৰু সেইকাৰণে ভিডিঅ'ও নকৰিলোঁ। মনবোৰ ভাল লাগি থকা নাই আৰু মনবোৰ ভাল নালাগিলে ভিডিঅ' নকৰিলোঁ। এতিয়া আপোনাৰ বাজিছে 11টা বাজি পাৰে হ'ল, 11:30 বাজিব হ'ল আৰু চুনুৰ হাজবেণ্ড বোলে। এতিয়া আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি ময়ো শুই থাকোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, গুড নাইট, বাই বাই।